পিছত ইনভেষ্টিগেশ্যনটো একদম প্ৰিলিমিনাৰী ষ্টেজত আছে পিছত যেতিয়া কথা ওলাব আপোনালোকে গম পাই থাকিব সাউন্ডটো লক আপনি তো লক মই খাই প্রা নো প্রা ওকে কি হল কি বলে আপনাদের এতিয়া আমাকো লাগে না এতিয়া আজি কোৰ্টে নিশা এটা সাসপেক্টেড ব্লাস্টৰ ঘটনা হৈছে তো ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে এতিয়া বৰ্তমান কেনেকৈ হ'ল কোনে কৰিলে কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনৰ চাই ল'ব সেইটো কথা আছে চ' এতিয়া বৰ্তমান সেইখিনিয়ে ক'ব পাৰিম মই ইনভেষ্টিগেশ্যন চলি আছে উই আৰ ট্ৰাইং আমি কি হৈছে একজেক্টলি কি কেনেকৈ হৈছিলে কোন ইনভলভ আছে কি কথা এই গোটেইখিনি কথা আমি আফটাৰ ইনভেষ্টিগেশ্যন আমি ক'ব পাৰিম স্যার এয়া আইডি বিস্ফোরণ আছিল সেইটো মই আপোনাক হয় বা নহয় বুলি মই এতিয়া ক'ব নোৱাৰোঁ আমি যিখিনি দেখিছোঁ যিখিনি বস্তু পাইছোঁ এই গোটেইখিনি চোৱা চিতা কৰি পৰীক্ষণ নিৰীক্ষণ কৰিহে আপোনালোকক মই এটা ডিটেইল কিবা কিমান নষ্ট হৈছে কি নষ্ট হ'ল ৰেল ট্ৰেকৰ অলপ ট্ৰেক হেৰি হৈছে এটা অংশ ক্ল'জ টু 1 মিটাৰ ট্ৰেক হেৰি হৈছিলে সেইখিনি অলৰেডি ৰিষ্ট'ৰ কৰা হৈছে ট্ৰেইন ছাৰ্ভিচ অলপ সময়ৰ কাৰণে ব্যাহত হৈছিলে এতিয়া আকৌ চলা আৰম্ভ হৈছে চ' এতিয়ালৈকে আপোনাক সেইখিনি ক'ব পাৰিম পিছত ইনভেষ্টিগেশ্যনৰ সেই বিষয়ে এতিয়া যিহেতু নাজানো তো আন্দেশা কৰিতো লাভ নাই স্যার যাত্রী নিরাপত্তার বাবে রেলপথসমূহ সঠিকভাবে পর্যবেক্ষণ করা নহয় নেকি ৰেলপথটো মোৰ ডেফিনেটলি প্ৰয়োগ কৰা হয় চ' এইটো ইয়াত গোটেইখিনি ইনভেষ্টিগেশ্যন পিছত ওলাব যে ইয়াত যদি কিবা লেপছ আছে কাৰোবাৰ সেইখিনি কথা ওলাব বা কোনে কি কৰিছে সেইখিনি কৰা যাব ৰেলতো কোনো ক্ষতিগ্ৰস্ত হোৱা নাই এতিয়ালৈকে আমি গম পোৱা মানুহৰ হতাহতি নাই আমি গম পোৱাটো একো হোৱা নাই পিছত আমি জনাম দিয়ক ডিটেইলছত ইনভেষ্টিগেশ্যনটো একদম প্ৰিলিমিনাৰী ষ্টেজত আছে পিছত যেতিয়া কথা ওলাব আপোনালোকে গম পাই থাকিব থেংক ইউ অলপ আঁতৰি দিব এতিয়া